নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। গুড ইভিনিং এভৰিৱান। কি খবৰ আপোনালোকৰ? মোৰ বৰ্তমান ভালেই। এতিয়া 2টামান বাজিবলৈ হৈছে আৰু আজি বতৰটো খুব ডাৱৰীয়া, দেখিছে খুব ডাৱৰীয়া। এই ভাবিলোঁ পকৰি বনাওঁ কলডিলৰ পৰা। কেনেদৰে কলডিলৰ পৰা পকৰি বনাই খাব পাৰি আপোনালোক তাকে আজি শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। মই কেনেদৰে বনাই খাওঁ। কলডিলটো হৈছে চেনী কলৰ, ভীমকলৰ নহয় বাৰু। ভীমকলৰ আমাৰ এতিয়া নাই, চেনীকলৰে খাওঁ। সেইটো কাৰণে চেনীকলৰো বহুতে নাখায় বাৰু, এনেকৈ ভাজি কৰি নাখায়, কিন্তু পকৰি বনাই খাব পাৰি। সেইটো কাৰণে আপোনালোকে জানেই কলডিল খালে কিমান ভাল। সেইকাৰণে আজি পকৰি বনাই দেখাওঁ, আপোনালোকৰ ঘৰত এবাৰ খাব, মানে বহুত ভাল লাগে। এতিয়া পাৰি লওঁ। আমাৰ মায়ে কলডিলটো পাৰি দিছে। এয়া আমাৰ মা, শাহু মা। এয়া কলডিল পাৰিলোঁ, মায়ে পাৰি দিলে। আৰু কলডিলৰ পকৰি কোনে কোনে খাই পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া ব'লক বনাওঁগৈ। সেইপিনে বেটা স্কুলৰ পৰা আহি পাই গ'লহি। এইটো কি দেখাইছা? কি দেখাইছা এইটো? ৰবৰ। আজি ৰবৰ ধৰক কিনিলে মানে, সেইকাৰণে সি দেখাইছে। কাপোৰকেইটা খুলিলেগৈ, যা মই পকৰি বনাওঁগৈ দেই। এয়া বেটাই স্কুলৰ পৰা আহি উৎপাত হৈ গ'ল আৰু। কুকুৰা পোৱালি কালি ওলাইছিলে, কুকুৰা পোৱালিৰ লগত খেলিছে। খুটি দিব চাবা। এয়া দেখিছে কলডিলৰ পৰা কেনেকৈ কলখিনি উলিয়াই লৈছোঁ। তাৰ পৰা এইটো মাজত থকা এইটো কি বুলি কয়? জিচলা কাঠি কি বুলি কয় নাজানো বাৰু। আমি মায়ে কৈছে জিচলা কাঠি বুলি। যিয়েই নহওক, এয়া আমি সেইটো উলিয়াই লৈছোঁ। আপোনালোকে তেনেকৈ উলিয়াই ল'ব আৰু বনাই খাই চাব, বহুত ভাল লাগে আৰু দেই। মানে প্ৰথমে মই খাই পোৱা নাছিলোঁ, ইয়ালৈ আহিবৰ পৰা খাই পাইছোঁ আৰু ঘৰত মই এনেকৈ খাই পোৱা নাই, মাৰ ঘৰত। এইখিনি হৈ গ'ল, এতিয়া চাফাকৈ ধুই ল'ম, তাৰপিছত চাই থাকিব। এয়া কাটি হৈ গ'ল, ইয়াৰ লগত পিঁয়াজ এটাও কাটি ল'লোঁ। এতিয়া ইয়াত মিক্স কৰিম বেচন। আপোনালোকৰ যদি বেচন নাথাকে আটাৰো মিক্স কৰিব পাৰে বা ময়দাও মিক্স কৰিব পাৰে। এতিয়া মই বেচনখিনি মিক্স কৰি লওঁ। মায়ে বেচন নাই বুলি কৈছে, মই এতিয়া ময়দাকে মিক্স কৰি লওঁ। ইয়াৰ লগত অলপ নিমখ দি দিছোঁ ইয়াত, আৰু বেকিং পাউডাৰ অকণমান দিম, তেতিয়া পিঠা মানে পকৰিটো কোমল হ'ব, সেইকাৰণে। বেকিং পাউডাৰ দিলোঁ, এতিয়া আকৌ মিক্স কৰিম। পানী দি এয়া মিক্স কৰি ল'লোঁ। আকৌ এইপিনে মিক্স কৰি আছে মায়ে, এইপিনে মই কেৰাহীখন পাতি থৈ দিছোঁ। এয়া মই এতিয়া ৰিফাইন তেল দিছোঁ, তেলখিনি গৰম হৈ থাকক। চাওক কালাৰটো কিমান ধুনীয়া হৈছে, দেখিলে খাওঁ খাওঁ লাগিছে নহয় জানো।
এয়া বনাই হৈ গ'ল আৰু অলপ আছে মানে মায়ে এটা বনাই আছে আমাৰ ঘৰ দেখিছে ভঙা চিঙা নাহাঁহিব আকৌ এটা খাই চাওঁ বহুত ধুনীয়া হৈছে আপোনালোকে এবাৰ বনাই খাই চাব দেই চবৰে ঘৰতে এনেও কলগছ আছেই ইয়াত বনাই খাই চাব তাৰপিছত কমেণ্ট কৰি জনাব আজি ভিডিঅ'টো ইমানখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই বাই